খহনীয়াত নিচিন্ন হ'ল বহুৰীৰ ৭৭খনকৈ গাঁও বৰপেটাৰ বান্দালী গাঁৱত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত এসপ্তাহতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল ৪০টাকৈ পৰিয়ালৰ ঘৰবাৰী মই উপস্থিত আছোঁ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বান্দালী গাঁৱত এই বান্দালীৰ লগত যাত্ৰা দিয়া বুলি এখন গাঁও আছে আমি অন্যই দেখুৱাব নদীটোৰ যিটো ব্ৰহ্মপুত্ৰৰ এইটো কাষে দেখিবলৈ পাইছে যে যাত্ৰা দিয়া এই যাত্ৰা দিয়া আৰু ইয়াৰ মাজত এটা সংযোগ পথ আছিল কিন্তু ইতিমধ্যে সংযোগ পথটো বিচ্ছিন্ন হৈ গৈছে কাল ব্ৰহ্মপুত্ৰ চপৰা চপৰে খহিছে মাটি ৰুদ্ৰৰূপ ধৰি ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিছে বিঘাৰ পাছত বিঘা মাটি কাল ব্ৰহ্মপুত্ৰৰ সন্মুখত সকলো নত নিজ হাতে আপোন ঘৰখন ভাঙি নিলগত অস্থায়ী ঘৰ সাজিছে বহু পৰিয়াল বহুৰীৰ বান্দালী গাঁৱৰ দৃশ্য এয়া যিকোনো মুহূৰ্ততে ঘৰৰ ভেটি বাটি হেৰুৱাৰ আশংকাত দিন কটাইছে বান্দালী গাঁওবাসীয়ে গাঁওখনৰ ২৫০ পৰিয়ালৰ ২ শতাধিকৰে ঘৰ বাৰী জাহ গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত এইফালে ৩ দিনে গেলাক ১৪খান ঘৰ গেল আর ইফালে গেলাক মোটামুটি ২৭-৩০ খান গেলাক এই মোটামুটি ৪০টা ঘর গেছে আমার এই যে ৩-৪ দিনে এক সপ্তাহ ৭ দিনে বৰপেটাৰ ইতিহাস প্ৰসিদ্ধ বহুৰী অঞ্চল বহুৰীৰ ৭৬খন গাঁৱেই এতিয়া নাই জাহ গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ব্ৰহ্মপুত্ৰৰ এনে কালৰূপে ভাবুকি কঢ়িয়াইছে ৫০০ বছৰীয়া বহুৰী সত্ৰলৈ ভাবুকি আহিছে বহুৰী বজাৰ আৰু শিৱসিংহই প্ৰতিষ্ঠা কৰা টক্ৰেশ্বৰ দেৱালয়লৈ বহুৰীৰ খহনীয়াৰ সমস্যা পুৰণি কিন্তু বহুৰীৰ খহনীয়াৰ সমস্যাক আজিকোপতি চৰকাৰে কাণসাৰ নিদিয়াক লৈও ক্ষোভ উজাৰিছে স্থানীয় লোকে আজি ২০ বছৰৰ পৰা এনেকুৱা গৰাখনীয়া কপালত পৰিছো আজিলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ গৰাখনীয়াৰ বিষয়ে একো প্ৰটেকশ্যনৰ নামত একো দিয়া নাই শুকুৰ আলী আহমেদে বিধানসভাত এই যোৱা ১৮ বছৰত তেওঁৰ যি ১৮ বছৰৰ বিধায়কৰ কাৰ্যকাল গ'ল এই ১৮ বছৰত শুকুৰ আলী আহমেদে বিধানসভাত চেঙা সমষ্টিৰ ৭৬খন গাঁও যে নাইকিয়া হৈ গ'ল এই সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিবলৈ সক্ষম নহ'ল সন্মুখত কাল ব্ৰহ্মপুত্ৰ অব্যাহত আছে খহনীয়া সৰ্বোচ্চ হেৰুৱাৰ আশংকা বুকুত বান্ধি দিন কটাইছে বান্দাৰাবাসীয়ে সৰ্বোচ্চ হেৰুৱা যদিও ব্ৰহ্মপুত্ৰৰ বুকুতেই বিচাৰিছে দুবেলা দুমুঠি খোৱাৰ সম্বল কেমেৰা পাৰ্চন অন্ন তালুকদাৰৰ সৈতে বৰপেটাৰ পৰা নিৰঞ্জন দাস নিউজ ১৮ অসম নৰ্থ ইষ্ট